কাৰ্বি আংলং জিলা সংখ্যালঘিষ্ঠ বিজেপি মৰ্চাৰ সম্প্ৰসাৰিত সভা আগন্তুক বিধানসভা নিৰ্বাচনৰ উপলক্ষে বিজেপিৰ স্থিতি প্ৰদৰ্শন। বিকল্প ৰাজনৈতিক দল ৰাজ্যৰ লগতে কাৰ্বি আংলং জিলাত নতুন ৰাজনৈতিক দলৰ অভ্যুত্থান। বিধানসভা নিৰ্বাচনৰ পূৰ্বে নতুন ৰাজনৈতিক অংক। ডিফু ফংলাংছত প্ৰথম সংখ্যক কাৰ্বি হিলছ গাৰ্লছ বাস্কেটবল টুৰ্ণামেণ্টৰ আৰম্ভণি। টুৰ্ণামেণ্ট অংশগ্ৰহণ কৰিব 5টা দলে। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা। এতিয়া আহিছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। যিমানে কাষ চাপি আহিছে ৰাজ্যত বিধানসভা নিৰ্বাচন, শাসকীয় দল বিজেপিৰ বাবে হৈ পৰিছে প্ৰত্যাহ্বান। এনে পৰিস্থিতিত বিজেপিয়ে বিভিন্ন কাৰ্যসূচী গ্ৰহণেৰে ৰাজ্যৰ ওচৰত দলীয় স্থিতি সঘনে প্ৰদৰ্শন কৰাটো হৈ পৰিছে অত্যন্ত জৰুৰী। সমগ্ৰ ৰাজ্যৰ লগতে পাৰ্বত্য জিলাতো নিৰ্বাচনী প্ৰেক্ষাপটৰ ৰেহৰূপ সঘনাই পৰিৱৰ্তন হৈ আহিব ধৰিছে। ৰাজনৈতিক এনে দৃশ্যপটৰ মাজতে পূব কাৰ্বি আংলং জিলাৰ সংখ্যালঘিষ্ঠ বিজেপি মৰ্চাৰ উদ্যোগত মঙলবাৰে ডিফু আৰ্বৰেটাম ক্লাব চেণ্টাৰত অনুষ্ঠিত কৰা হয় জিলাখনৰ সংখ্যালঘিষ্ঠ বিজেপি মৰ্চাৰ সম্প্ৰসাৰিত সভা। CM তুলিৰাম ৰংহাং বিধায়ক ডক্টৰ নুমল মুমিন প্ৰমুখ্য পূব কাৰ্বি আংলং জিলা সংখ্যালঘিষ্ঠ বিজেপিৰ বিষয়া তথা কৰ্মকৰ্তাৰ বিশাল উপস্থিতিত অনুষ্ঠিত হয় এই সভা। কাৰ্বি আংলং উন্নয়ন ব্যৱসায় বাণিজ্যকে ধৰি চাকৰি নিযুক্তি আৰু 246 কাৰ্যকৰী হোৱাটো লাগে, তেন্তে বিজেপিক ৰাইজে পুনৰ জয়যুক্ত কৰিব লাগিব বুলি সভাত ভাষণ প্ৰসংগত ব্যক্ত কৰে CM ৰংহাঙে। চিন্তা নহয়, যদি চাকৰি লাগে, কন্ট্ৰেক্ট লাগে, বিজনেছ লাগে, ডেভেলপমেণ্ট লাগে, আৰ্টিকল 244 যদি ইমপ্লিমেণ্ট কৰিব লাগে, তেনেহ'লে ভাৰতীয় জনতা পাৰ্টি 4জন বিধায়ক আমি জিকাব লাগিব। সেই জিকা দায়িত্বটো অকল তুলিৰাম ৰংহাং ল'লে নহ'ব। প্ৰত্যেকজন ভাৰতীয় জনতা পাৰ্টিৰ সদস্যহে কৰ্মীবিলাক সেইটো দায়িত্ব ল'ব লাগিব। সকলো সময়তে নিজৰ দলটোৰ ওপৰত বিশ্বাসী CM গৰাকীয়ে আৰু কয় যে পাৰ্বত্য জিলাত 3খনৰ 4টা আসনতেই বিজেপিৰ প্ৰাৰ্থীয়ে জয় হ'ব। ইয়াৰ উপৰিও ৰংহাঙে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এইদৰে কয়। বিধানসভা ইলেকশ্যনৰ কাৰ্যসূচী লৈহে আজি খবৰটো পতা হৈছে যে আমাৰ দল আৰু চৰকাৰ একেলগে কৰি আগন্তুক বিধানসভা ইলেকশ্যনত বিপুলভাৱে বিজয়ী হোৱা স্বাৰ্থতে আজি খবৰটো পতা হৈছে। আৰু আমাৰ মাইনৰিটিসকলে কি সুবিধা পাইছে পোৱা নাই, এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে, কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা মাইনৰিটিবিলাকৰ কি সহায় সুবিধা কৰিছে, কি আঁচনি পাইছে, সেই বিতংভাৱে আজি আলোচনা কৰা হৈছে। আজি যিমানখিনি মাইনৰিটি এৰিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দিনতে বহুতো সুবিধা পাইছে। এই কাৰ্বি আংলঙৰ পুৰণা চাৰ্চবিলাকৰ অসম দৰ্শনৰ জৰিয়তে বহুতো আঁচনি দিয়া হৈছে। সেই আঁচনিবিলাকৰ এটা পূৰণ হৈছে। এই গোটেইখিনি কথা যে আজি অৱগত কৰা হৈছে। আজি কাৰ্বি আংলঙৰ ৰাইজৰ দল গঠন 2021 নিৰ্বাচন আপোনালোকে প্ৰভাৱ পেলাব নেকি? কাৰ্বি বৰ্তমানৰ ইলেকশ্যনত কাৰ্বি আংলং 4টা বিধানসভা ইলেকশ্যনত আজি আপোনালোকৰ ইয়াত 5টা চেনেল আছে। 5টা চেনেলৰ লগত মই কৈছোঁ আজি আপোনালোকৰ কি ৰাখিব পাৰে যে 2021 কাৰ্বি আংলঙৰ 4টা ছিট আছে। 4টা ছিটত ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থী। আনহাতে বিধায়ক ডক্টৰ নুমল মুমিনে নাগালেণ্ডৰ কাৰ্বি আংলং সীমা বিবাদ তথা অবৈধ দখলৰ সন্দৰ্ভত সাংবাদিকৰে হোৱা প্ৰশ্নৰ উত্তৰত এইদৰে কয়। নাগালেণ্ডৰ সীমা বিবাদটো আজিৰ দিনৰ নহয়। নাগালেণ্ড আৰু অসমৰ সীমা বিবাদ অতীজৰ পৰা হৈছে। সুপ্ৰিম কোৰ্টৰলৈকে এইটো ইছ্যু গৈছে। সুপ্ৰিম কোৰ্টে ভাৰ্ডিক্ট দি থৈছে যে 5 কিলোমিটাৰলৈকে কোনো গভৰ্ণমেণ্টৰ হেৰিবিলাক দুই চাইডৰ পৰা কোনো ষ্ট্ৰাকচাৰ তাক ইৰেক্ট কৰিব নোৱাৰিব। গতিকে আজিৰ ডেটত বিৰোধীয়ে ইছ্যু নথকাটো তেখেতসকলে ক্ৰিয়েট কৰি যোৱা তেখেতসকলেই জন্ম দিয়া অসম নাগালেণ্ডৰ সীমা বিবাদ আজি তেখেতসকলে হালা কৰিছে। এইটো এটা বৰ লজ্জাৰ কথা
বিৰোধী দলসমূহৰ কাৰণে যে তেখেতসকলে কৰা ক্ৰিয়েশ্যনটোৰ কাৰণে আজি ভাৰতীয় জনতা পাৰ্টীক বদনাম কৰিবলৈ আহিছে। ষ্টেফান টেনৰ ৰিপৰ্ট, কাট নিউজ। নিৰ্বাচনৰ পূৰ্বে নতুন ৰাজনৈতিক দলৰ অভ্যুত্থান ৰাজ্যত। নতুন ৰাজনৈতিক দলটোৱে আৰম্ভণি পৰ্যায়তে কাৰ্বি আংলং জিলাটো গঠন কৰিলে দল। ৰাজ্যৰ দল নামেৰে ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে পূব কাৰ্বি আংলঙতো মংগলবাৰে গঠন কৰিলে ডিফু জিলা ৰাজ্যৰ দল। ৰাইজৰ দল হ'ব পাৰে নেকি এইবাৰ বিধানসভা নিৰ্বাচনত ৰাইজৰ বাবে বিকল্প ৰাজনৈতিক দল? হয়, এই মুহূৰ্তত এনে প্ৰশ্নই কেইবাজন ৰাজনৈতিক অভিজ্ঞ মহলক কিছু আলোড়িত নকৰা নহয়। কংগ্ৰেছ বিজেপিয়ে ৰাজ্যৰ বিকাশৰ নামত দুৰ্নীতিৰ পাহাৰ গঢ়াৰ বিপৰীতে ৰাইজৰ মাজত বিকল্প ৰাজনৈতিক দল হিচাপে ৰাজ্যৰ ভিন্ন স্থানৰ পৰা আহি জিলাখনৰ সদৰ ডিফুটো ৰাইজৰ আস্থা বুটলিবলৈ উপস্থিত হয় নতুন দলটোৰ সভাপতি ৰাজু বৰা, মুখ্য উপদেষ্টা গিৰিশংকৰ গোস্বামী, উপদেষ্টা বেদান্ত লস্কৰ, জোন বৰা, নীলমণি শইকীয়াৰ প্ৰমুখ বিষয়ববীয়াৰ এটা দল। ডিফু ক্লাবত এক গুৰুত্বপূৰ্ণ সভা আয়োজন কৰি নতুন ৰাজনৈতিক দলৰ সপক্ষত মতামত ৰাখে ৰাইজৰ আগত। যোৱা 2 অক্টোবৰত ভূমিষ্ঠ কৰা নতুন ৰাজনৈতিক দলটোৱে ডিফু ক্লাবত অনুষ্ঠিত কৰা সভাত মহাজন গ্ৰুপ কাৰ্বি আংলং জিলাৰ মুখ্য আহ্বায়ক হাওৰাঘাটৰ ৰাজেশ্বৰ পাঠক আৰু ধনশিৰিৰ লংক্ৰী ইংহিক লৈ কাৰ্বি আংলং শাখাৰ 31জনীয়া কমিটি গঠন কৰি থৈ যায়। কাৰ্বি আংলং জিলাত যিটো সমস্যা সমাধান হ'ব লাগে তাৰ সেই সমস্যা সমাধানৰ পৰাও আঁতৰি গৈ যিটো ক্ষমতাত আছে তেখেতবিলাকে উন্নয়ন কামটো যিটো হাতত লৈছে সেইটো নলৈ নিজৰ পৰিয়াল সকলোকে মানে ঠিকা ঠিকি বনাই তাৰ বাহিৰে দেখা নাই। গতিকে আমি আশা কৰিছোঁ যে কাৰ্বি আংলং ৰাইজৰ যিটো বহুত দিনীয়া যিটো এটা সপোন অট'নমাছ ষ্টেট আৰু লগতে দুৰ্নীতিমুক্ত হোৱা, সেই বিশেষকৈ এই দুটা উদ্দেশ্যলৈ আমি ৰাইজৰ দলৰ লগত আমি যোগদান কৰিছোঁ। দুইজন সতীৰ্থই গোটেই কথাখিনি কৈ গৈছে। আজি আমি ডিফু চহৰত আহি যি অভূতপূৰ্ব ৰাইজৰ সঁহাৰি দেখা পালোঁ, এইটোৱে পাহাৰ ভৈয়ামৰ যি একত্ৰিত সংগ্ৰাম আৰম্ভ হৈছে এইটো প্ৰতিপন্ন হৈছে আৰু 2021ত বিজেপিক উৎখাত কৰি ৰাইজৰ দলৰ চৰকাৰ হ'ব, এইটো আজি নিশ্চিত হৈ গৈছে। গতিকে আমি ৰাইজক আহ্বান জনাইছোঁ, আহক সকলোৱে একত্ৰিতভাৱে যোনে আগতে যি ধৰণৰ ৰাজনীতি নকৰক কিয় অসমক বচাবলৈ, অসমীয়া জাতিক ৰক্ষা কৰিবৰ কাৰণে সকলো একত্ৰিত হৈ ৰাইজৰ দলত যোগ দি 2021ত দিছপুৰত ৰাইজৰ দলক অধিষ্ঠিত কৰিবৰ কাৰণে আগবাঢ়ি আহিবৰ কাৰণে আমি কৰজোৰে অনুৰোধ। সিদ্ধান্তসমূহ ৰাইজৰ অভিভাৱকত্বত হ'ব। যদি এতিয়া কাৰ্বি আংলঙৰ ৰাইজে বিচাৰে যে যিসকল বৰ্তমান বিধায়ক হৈ আছে তেওঁলোকে যদি দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিছে, তেওঁলোকে জনসাধাৰণৰ স্বাৰ্থসমূহ সুৰক্ষিত কৰিব পৰা নাই আৰু তেওঁলোকৰ বিকল্প নেতা লাগে, আৰু সেই বিকল্প নেতা সৃষ্টি কৰিবৰ কাৰণে যদি কাৰ্বি আংলঙৰ ৰাইজ আগবাঢ়ি আহে তেতিয়াহ'লে আমি যিহেতু ৰাজনৈতিক দল আমি নিশ্চয় প্ৰতিদ্বন্দ্বিতা কৰিম। কিন্তু ৰাইজৰ দলৰ প্ৰাৰ্থীসকলক ৰাইজে নিৰ্বাচন কৰিব লাগিব। তেওঁলোকে আমাক ক'ব লাগিব যে এই প্ৰাৰ্থীসকল এই সমষ্টিটোৰ কাৰণে উপযুক্ত, আৰু তেনে প্ৰাৰ্থী যদি আমি পাওঁ নিশ্চয় আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম। আৰু সেই সিদ্ধান্ত যেতিয়া আমাৰ দলটো আনুষ্ঠানিকভাৱে ঘোষণা হ'ব, আমাৰ অধিৱেশন হ'ব, তাৰপিছত আমাৰ নিৰ্বাচনী সমিতিয়ে প্ৰাৰ্থীসকলক নিৰ্বাচন কৰিব। ষ্টেফান টেনৰ ৰিপৰ্ট, কাট নিউজ। ডিফুত পোনপ্ৰথমবাৰৰ বাবে মহিলা বাস্কেটবল টুৰ্ণামেণ্টৰ শুভাৰম্ভণি। ডিফুৰ ফংলাংছত এই প্ৰথম সংখ্যক কাৰ্বি হিলছ গাৰ্লছ বাস্কেটবল টুৰ্ণামেণ্টত মুঠ 5টা দলে অংশগ্ৰহণ কৰিব। প্ৰদৰ্শন কৰিব মহিলা খেলুৱৈ খেলৰ প্ৰতিভা। ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মহিলাসকলে বিভিন্ন খেলত অংশগ্ৰহণ কৰি নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি সমগ্ৰ বিশ্বতে আকৰ্ষণ কৰি আহিছে। কাৰ্বি আংলং জিলাৰ পৰা পোনপ্ৰথমবাৰৰ বাবে ডিফু ফংলাংছত এই সৰু টুৰ্ণামেণ্টখনৰ জৰিয়তে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায় ক্ৰীড়া জগতত ভৰি দিবলৈ হ'ব পাৰে প্ৰথম পাকতীয়া। আৰম্ভণি খেলত নিহাং ক্লাবৰ উদ্যোগত ফংলাংছত অনুষ্ঠিত এই মহিলা বাস্কেট টুৰ্ণামেণ্টত নিহাং ক্লাব আৰু নাগেটছ ক্লাবৰ মাজত অনুষ্ঠিত হয়। নিউজ ডেস্ক ৰিপৰ্ট, কাট নিউজ।
সম্প্ৰতি সমাজৰ বিভিন্ন স্তৰত হাৰে হিমজুৱে দুৰ্নীতিয়ে বহুৱা বাই চানিত হৈছে গোটেইখন পশ্চিম কাৰ্বি আংলঙত আধাৰ কাৰ্ডৰ নামত চলিছে ধন সংগ্ৰহ জিলা উপায়ুক্তৰ বেনাৰত বিধানগ্ৰস্ত প্ৰদৰ্শন টুমপ্ৰেংস্থিত আধাৰ কাৰ্ড কেন্দ্ৰত কাৰ্ড ইছ্যু কৰি দিয়াৰ নামত কেন্দ্ৰই সংগ্ৰহ কৰে জানে প্ৰতি 150 টকাৰ পৰা 200 টকা পৰ্যন্ত পশ্চিম কাৰ্বি আংলং জিলাত আধাৰ কাৰ্ডৰ নামত সংঘটিত হৈছে বৃহৎ দুৰ্নীতি আধাৰ কেন্দ্ৰৰ ছুপাৰভাইজাৰ আৰু অপাৰেটৰ মিলি আধাৰ কেন্দ্ৰটোত মেলিছে এক বৃহৎ কলা বজাৰ জিলাখনৰ টুমপ্ৰেংস্থিত আধাৰ কেন্দ্ৰৰ 2805500050 নম্বৰ আধাৰ কেন্দ্ৰটোত চলিছে এই বৃহৎ কলা বজাৰ আধাৰ কাৰ্ডৰ বাবে প্ৰতিজন লোকৰ পৰা সংগ্ৰহ কৰিছে 150 টকাৰ পৰা 200 টকা পৰ্যন্ত ইপিনে কুপন খবৰৰ ভিত্তিত কেন্দ্ৰখনলৈ এদল সাংবাদিকে গৈ সোধা পোছা কৰাত অৱশেষত ইয়াৰ সত্যতাই প্ৰমাণিত হয় কিন্তু জিলা উপায়ুক্তই আধাৰ কাৰ্ডৰ নামত কোনো ধৰণৰ টকা সংগ্ৰহ কৰা নহ'ব বুলি স্পষ্টভাৱে আধাৰ কেন্দ্ৰসমূহৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তত বেনাৰ আদি লগোৱাৰ পাছতো এছাম ছুপাৰভাইজাৰ আৰু অপাৰেটৰ মিলি জিলা উপায়ুক্তকো বুঢ়া আঙুলি দেখুৱাই সংগ্ৰহ কৰিছে এই বৃহৎ অংকৰ ধন ইপিনে ফৰ্ম জেৰক্স আৰু আধাৰ কাৰ্ডতো স্মাৰ্ট কাৰ্ড কৰি দিয়াৰ নামতো ব্যক্তিসকলৰ পৰা ধন সংগ্ৰহ কৰিছে কেন্দ্ৰটোৱে উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ থকা বৃহৎ আধাৰ কাৰ্ডৰ দুৰ্নীতিয়ে চানি ধৰাৰ সময় এনে দুৰ্নীতিৰ বিৰুদ্ধে নাকি লগাব কোনে এই লৈ অঞ্চলটোত সম্প্ৰতি ব্যাপকভাৱে চৰ্চিত হৈ পৰিছে পইচাটো বিচাৰিছিলে যোৱাকালি এটা বনাইছিলোঁ হাজবেণ্ডৰ কাৰণে তেখেতৰ কাৰণে 150 টকা লোৱা হৈছে কাৰণটো একো কোৱা নাই মানে আমাৰ লোৱা হয় বুলি কৈছে আৰু 150 টকাটো ফৰ্মৰ দাম কাৰণে ল'ব লগা হয় বুলি কৈছে এইটো কোনটো চেণ্টাৰত এইটো বালিগাঁও টুমপ্ৰেং চেণ্টাৰ স্কুলৰ চিপৰ কাৰণে বোলে একাউণ্ট বেংক একাউণ্ট খুলিব লাগিব বোলে ল'ৰা ছোৱালীৰ কাৰণে সেইটোৰ কাৰণে কোনটো চেণ্টাৰত মুগাচং টুমপ্ৰেং এটা কৰা হ'ল আপোনালোকে হৈছে এতিয়া সৰু ছোৱালীজনীৰ হ'ল ডাঙৰ ছোৱালীজনীৰ বহি আছে কৰি আধাৰ কাৰ্ড বনাবলৈ কাৰণে কি কি ডকুমেণ্টছ বিচাৰিছে ল'ৰা ছোৱালীৰ ডেট অফ বাৰ্থ আৰু মা দেউতাৰ কোন কোড নম্বৰ কিমান মোৰ 28055050 এইটো যদি কোনোবা যদি বিচাৰে যদি স্মাৰ্ট কাৰ্ড স্মাৰ্ট কাৰ্ডৰ দামটো যদি আৰু এনেতো মানে বিনামূলীয়াটো হৈছে স্মাৰ্ট কাৰ্ড কাৰণে কিমান দিব লাগে স্মাৰ্ট কাৰ্ডটো মানে এনেতো 150 টকা লয় কিন্তু স্মাৰ্ট কাৰ্ডটো মানে বেছি প্ৰাইচ হয় স্মাৰ্ট কাৰ্ডৰ কাৰণে এনে 150 টকা লয় বৈঠালাংছৰ পৰা জাছনিংৰ ৰিপৰ্ট কাপ নিউজ সময় হৈছে বাণিজ্যিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Want to increase the productivity of your crops or thinking to buy machinery tools and agricultural equipment? Here's the one-stop destination for your needs. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited is here to fulfill all your needs. Here you will get 3 wheels auto rickshaw, auto truck, tractor, power tiller, tempo, etc. Facilities and tools available are water tank, 2-wheel farm hand tractor with reaper, H-wheel, land leveler, cultivator, rotavator, hydraulic trailer, etc. For loan facility and further details, please contact at 7002045078 or 9854923592. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited, Rongkhelan, Difu, Karbi Anglong. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰ ৰসৰটো
পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ প্ৰতিবিছত পুনৰ বাতৰি মজিয়াত কাৰ্বি আংলং জিলাৰ ভিন্ন স্থানত অব্যাহত একাংশ লোকৰ অবৈধ বালি খনন কাণ্ড এনে অবৈধ কাণ্ডৰ বিপক্ষে সৰব হৈ উঠিছে নীলিপ আৰু দুৱাৰবাগৰীৰ ৰাইজ জেচিবিৰে বালি খনন কাৰ্য বন্ধ কৰাৰ দাবীত নীলিপ দুৱাৰবাগৰী ৰাইজে মিলি জিলা অতিৰিক্ত উপায়ুক্তৰ জৰিয়তে CM তুলিৰাম ৰংহাঙলৈ প্ৰেৰণ কৰে এখন স্মাৰক পত্ৰ এই ছবি ক্ৰমে পাঞ্জান কাৰ্বি লাংছ দেগ্ৰং ৰাংচালি দেহৰি আৰু কলিয়নি নৈ এইসমূহ নৈ বুকুৰ পৰা অহৰ্নিশে একাংশ দুষ্ট চক্ৰৰ লোকে দিনে নিশাই চলাইছে জেচিবিৰে বালি খনন কাৰ্য এইসমূহ অঞ্চলত বিভিন্ন স্কুলকে ধৰি গীৰ্জা আদি আছে যি অঞ্চলত নিজৰ পৰিৱেশৰ প্ৰয়োজন তাত দিনে নিশাই অব্যাহত থকা বালি খনন কাণ্ডৰ বাবে এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয় যি শিক্ষা আহৰণ তথা ধৰ্মীয় ৰীতি পালনত অসুস্থ পৰিৱেশ সৃষ্টি হয় এইদৰে উল্লেখ কৰি বালি খনন কাণ্ড শীঘ্ৰে বন্ধ কৰাৰ দাবী তোলে স্মাৰক পত্ৰৰ জৰিয়তে অৰুণ লেখেৰ ৰিপৰ্ট কাট নিউজ বিধানসভা নিৰ্বাচনৰ আগ মুহূৰ্ততে পশ্চিম কাৰ্বি আংলং জিলাৰ ৰংখাং পৰিষদ সমষ্টিৰ APSLCৰ কমিটিত খামখেয়ালি APSLCৰ কমিটিৰ সাধাৰণ সম্পাদক প্ৰেভেশন তেৰণ আৰু সাংগঠনিক সম্পাদক এন্থনী ফাংছৰ সংবাদমেল বিধানসভা নিৰ্বাচনৰ আগ মুহূৰ্ততে পশ্চিম কাৰ্বি আংলং জিলাৰ ৰংখাং পৰিষদ সমষ্টিৰ APSLCৰ কমিটিত খামখেয়ালি APSLCৰ কমিটিৰ সাধাৰণ সম্পাদক প্ৰেভেশন তেৰণ আৰু সাংগঠনিক সম্পাদক এন্থনী ফাংছৰ সংবাদমেল বৰ্তমান সভাপতি সূৰ্য তেৰণক সভাপতি পদৰ পৰা অপসাৰণ কৰা বুলি সংবাদমেলত স্পষ্ট কৰে বুধবাৰে আয়োজিত এখন সংবাদমেলত দুয়ো নেতাই সূৰ্য তেৰণৰ ওপৰত দলৰ হৈ পৰ্টুকলৰ মতে কাম নকৰাৰ অভিযোগ তোলে Rongkhang APHLC hoi penale tum kadong bai phachami kadong pa jirlo lape non nili longdo APHLC asongjapu Rongkhang no organizing secretary ake hai Anthony Fangcho lapen nilimen lake prevention teron APHLC asongpen Rongkhang homosti long Rongkhang constituency long nilimen lake prevention teron pini nangli tum phan ke phakela pulo Karbi Anglong long east punon ba west punon siksilul aron pangtang nangji lape new electoral rules salam nangji pa puthak itu all Karbi Anglong siksidul pangtang nangji pu kamatha pena jok kedam tang ningkan October chiklu EPHLC asong Rongkhang no stabe committee nang form lo halabang so committee along a president ake hai Surjo Teron lape nili ba general secretary lo la person si along tin PS committee nang seng bom si pining le thotta nang seng lo la pen dik le thotta ni tum seng dam thuji la son si nitum claim rapet dam rapet lo boy fit sistemi nilitum Rongkhang EPHLC president ake hai Surjo Tero alangli by party ideology mate party aronatang karkan pena jok alangli ke dampang lor ke bang panglor la pen nilitum phan kachithan kachimum la posonawe koson si claim nangji koson si dam nangji nilitum phan kachithan kachimum la posonawe apot si alang le phan pini pen amat ke nitum party pen song pen angtan si dipon kok lo বঠাত লাংছৰ পৰা জাছনিংৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ